हेलो गाइज वेलकाम बैक टू माई নিউ মিনি ব্লগ। আজি মই আপোনালোকৰ মাজলৈ পৰ্কৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছে মই পৰ্কৰ আজি গ্ৰেভি বনালোঁ আৰু সকলোবোৰ বস্তু ৰেডি কৰি লৈছোঁ। গৰমতে অলপ গৰম উঠাওঁ বুলি গাহৰি কিনি আনিলোঁ আৰু এয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ৰেচিপিটো আগবঢ়াই দিছোঁ। আৰু আপোনালোকে হয়তো এনেকৈ আগতে বনাই খাব পাৰে, তথাপিও মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ তাকে দেখুৱাওঁ বুলি আপোনালোকৰ কাৰণেই ভিডিঅ'টো বনালোঁ। দেখিছে নহয় সকলোবোৰ বস্তু মই দি লৈছোঁ। আজি কিন্তু মই মাংসখিনিত বেলেগ এক্সট্ৰা তেল ব্যৱহাৰ কৰা নাই। মাংসৰ পৰা যিটো তেল ওলাইছে তাতেই মই ভাজি লৈছোঁ। এয়া পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পাছত জলকীয়া দুটামান দি নহৰু আদা দি মাংসখিনি ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই অকণমান মছলা ৰেডি কৰি লৈছিলোঁ। সেই মছলাখিনি দি দিছোঁ মাংসখিনিত। এনেকৈ মাংসখিনি অলপ সময় ভাজাৰ পিছত আকৌ কালাৰ আহিলে এয়া দেখিছে নহয়। তাৰপিছত আলু দিলোঁ, আলুখিনিও এনেকৈ সিজিলে এয়া আমাৰ মাংস খাবলৈ ৰেডি হৈ গ'ল। হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ মিনি ব্লগ।